Thank you, everybody. বৰ ধুনীয়া আমি সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিছোঁ আৰু মোক শলাগৰ শৰাই দিবলৈ কোৱা হৈছে। শলাগৰ শৰাই মানে বহুতে নাজানিবও পাৰে। ভোট অফ থেংকছ। আচ্ছা, মই শলাগৰ শৰাই মই একচুৱেলি কমিউনিটি ইভেণ্টত দিবলৈ নোখোজোঁ, কাৰণ দিছ ইজ কমিউনিটি ইভেণ্ট, ৰাইট? We are contributing whatever way we can, and we should be proud of that. Everybody should be proud of that. গতিকে কিন্তু কথা এটা আছে, একেবাৰে কাকো নকলেও কথাটো শোভা নাপায়। It does not look good because some people are contributing so much. If we don't name them, it will be a big injustice to these people. So, মই কিছুমান মানুহৰ নাম কম, কিন্তু তেওঁলোকে অকল কাম কৰা নাই, সেই বস্তুটো মই ক্লিয়াৰ হ'ব খুজিছোঁ। অ'কে, প্ৰথম কথা হ'ল এই বিহুটো I will call this as a Bihu of women empowerment. কোৱাৰ কথা এটা আছে, যেতিয়া প্ৰথম আমি বিহু পাতিম বুলি ভাবিলোঁ এমাহমান আগতে, approximately 1 month ago, from the day one, এগৰাকী DFW মহিলাই, from the day one, she is contributing every day. আৰু তেওঁ হ'ল টুকি দাস আৰু কিছুমানে নীলোৎপল হাজৰিকা বুলি জানে। যিকোনো কথা এটাতে I can call her and ask her, okay, what's your opinion about this? Or do this, or do that, or I think like this. And not necessarily every time মই তেওঁ কথাটো মানি লৈছোঁ, কিন্তু she has the guts and I like that. আৰু কেইগৰাকীমান মহিলাৰ কথা মই ক'বলৈ বাধ্য। তেওঁলোকক মই দেখিছোঁ, মানে তেওঁলোকৰ ডেডিকেশ্যন, উৎসাহ, উদ্দীপনা, আৰু তেওঁলোক হ'ল নাহিদা, সুদৰ্শনা, পৰিণীতা, আৰু এগৰাকী মহিলাৰ নাম মই ক'বলৈ বাধ্য। তেওঁ হ'ল পল্লৱী বৰগোহাঁই কাটিয়া। ধৈৰ্যৰ মূৰ্তি, কাৰণ সৰু ল'ৰা ছোৱালীক শিকোৱাটো it's a challenge. I was a teacher myself back in India. I know, মানে I used to teach grown up, কিন্তু toddler and then 5 years old, it's a big challenge. It's a big challenge. Any like elementary school teacher knows that. তাৰপৰত মই এটা কথা ক'ব খুজিছোঁ, মই যিটো আজি শলাগৰ শৰাই দিছোঁ, also known as vote of thanks, why I am using 2 languages. There is a very, very specific reason why I am using 2 languages. কথা হ'ল কি, আমি আজি বিহু পাতিছোঁ। বিহু is not just a get together. I would like to remind everybody, it's just not an ordinary get together. Get together আমি য'তে ত'তে কৰিব পাৰোঁ, কিন্তু ঘটনাটো হৈছে বিহু বুলি ক'লে মই ভাবোঁ যে আমাৰ এটা দায়িত্ব অসমীয়া বুলি, যে অসমীয়া ভাষাৰ ব্যৱহাৰ যিমান দূৰ পৰা যায়, as much as we can কৰিব লাগে। কাৰণ তেতিয়াহে আপকামিং জেনেৰেশ্যনে অসমীয়া ভাষাটো শিকাৰ এটা সুযোগ পাব। কিছুমানে মোক কৈছে, গীতা অসমীয়া ইউজ কৰিলে ডেকা ল'ৰা ছোৱালী চবে, য়ং জেনেৰেশ্যন চবে বুজিয়ে নাপাব। মই বোলো, মই যদি অসমীয়াত কওঁ, there is a risk
that they may not understand what I'm talking about. কিন্তু যদি মই অসমীয়াত নকওঁ তেতিয়াহ'লে তেওঁলোকে নিজকেই বুজি নাপাব. They will lose their identity. That's why I am very specific about this thing that আমি অসমীয়াৰ বিহু কৰিছোঁ, অসমীয়া আমি ব্যৱহাৰ কৰিমেই. এইটো আমাৰ জন্মসিদ্ধ অধিকাৰ. আৰু আমি যিমানে কৰিম মানুহে অলপ টাফ পাব, definitely. Any language you learn Spanish, yeah, there is a difficulty level. You understand, you try to learn Hindi, yes, of course there is a difficulty level. কিন্তু সেই বুলি আমি আমাৰ নিজৰ অসমীয়া ভাষাটো এৰি দিবলৈ মই কিন্তু সাজু নহওঁ. আৰু সেইকাৰণে মই এই বিহুটোত স্পেচিয়েলি মই এইটো ভাবিছোঁ যে এইটো কোৱাৰ সুযোগ পোৱা নাযায়. কাৰণ most of the get together I attend, most of the people are English speaking. কিন্তু সেই সুযোগটো নাপাওঁ. গতিকে আৰু ইণ্ডিয়াততো দুই ধৰণৰ মানুহে ইংলিছ কয়. যি মানুহে নিজকে অলপ ওপৰৰ লেভেলৰ বুলি ভাবে আৰু মদ খালেও কয়. গতিকে কিন্তু ইয়াতেতো চবেই কয়. গতিকে ইংলিছ জনাটো ইয়াতে আই থিংক ইটছ নট এ মানে মেটাৰ টু বি প্ৰাউড অফ. I don't think so. If you know Assamese, yes, it's a matter to be proud of. Okay, এইখিনি কৈয়ে আৰু অসমীয়া মই আৰু বেছি বোৰ নকৰোঁ. আপোনালোক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ. খুব ভাল লাগিছে. আমি এনেকুৱা এটমস্ফিয়াৰ সাধাৰণতে নাপাওঁৱেই আৰু বহুদিনৰ মূৰত আমি হেৰিত পাইছোঁ. আৰু এজনী মহিলাৰ নাম ক'বলৈ পাহৰিলোঁ, কিন্তু চবেই জানে, অলৰেডি জানে. তেওঁ হ'ল অঞ্জনা দাস. ফেশ্বন শ্ব'ৰ কাৰণে তেওঁৰ যিটো ডেডিকেশ্যন, যিমানখিনি তেওঁ এনাৰ্জি স্পেণ্ড কৰিছে, মানে ৱৰ্থ মেনশ্যনিং. আৰু মই দেখিছোঁ নিস্বাৰ্থভাৱে. আৰু এই আমাৰ ডেলাছ ফৰ্টৰ বিহুত এইবাৰ প্ৰথমবাৰৰ বাবে ফেশ্বন শ্ব' হৈছে. দেখি ভালেই লাগিছে, চবৰে ভালে লাগিছে চাগে. যি কি নহওক, সেইটো কৈয়ে মই মোৰ ভোট অফ থেংকছ বা শলাগৰ শৰাইটো শেষ কৰিলোঁ. ধন্যবাদ.